হাই গাইজ, মই আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো হৈছে স্ক্ৰীন প্ৰিণ্টিঙৰ ওপৰত। বহুত দিন মই ভিডিঅ' দিয়া নাই, এইটো ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাওকচোন। আৰু মই এতিয়া বৰ্তমান মোৰ পাৰ্লাৰ এখন আছে, আপোনালোকে জানে। আগতে মই ভিডিঅ' দিয়া আছে, যদি আপোনালোকে চাইছে গম পায়। আৰু মই যিটো সময়ত মানে ফ্ৰী থাকোঁ, সেই সময়টোতে এটা কাম উলিয়াই লৈছোঁ। সেই কামটো হৈছে স্ক্ৰীন প্ৰিণ্টিং। আৰু আপোনালোকে যদি সেইটো জানিবলৈ বিচাৰে বা শিকিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে চাব পাৰে। আৰু এয়া চাওক, মই পিংক কালাৰ মেখেলা চাদৰ এযোৰ আনিছোঁ, আনি পেলাই কৰিবলৈ লৈছোঁ। আগতে এযোৰ কৰিলোঁ, কিন্তু সেইটো মই ভিডিঅ' কৰা নহ'ল। আৰু এইটো আপোনালোকক অকণমান জাষ্ট দেখাই দিছোঁ, আৰু ইয়াৰ পিছত আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। এয়া মই প্ৰথমতে পেপাৰ অলপ পাৰি লৈ পেলাই তাৰ ওপৰতে কাপোৰখন মেলি ল'লোঁ। আৰু তলত পেপাৰ পাৰি লৈছোঁ, ওপৰত মই কাপোৰখন মেলি লৈছোঁ। আৰু প্ৰথমতে মই পেপাৰ এখনত ফুলটো মাৰি পেলাই চাইছোঁ যে বস্তুটো ঠিক হ'বনে নাই। আপোনালোকে দেখিলে নহয়, তেনেকৈ মই তেনেকৈ কৰি পেলাই আপোনালোকক দেখাইছোঁ। আৰু এয়া মই কাপোৰখনত কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এয়া চাওক, এয়া মোৰ ফুলৰ ডিজাইনটো মই এখন স্ক্ৰীণতে দুটা ফুল বনাই আনিছোঁ, আৰু বাকীখিনি মই ঢাকি থৈ দিছোঁ। বাকী আৰু এটা ফুল আছে, সেইটো মই ঢাকি থৈ দিছোঁ। এইটো কৰি আছোঁ। আকৌ যেতিয়া মই ইটো ফুল বনাম, তেতিয়া মই এই ফুলটো ঢাকি থৈ দিম। বিজনেছ মানে নকৰিলেও ধৰক, আপুনি নিজৰ দুখনমান কাপোৰ আনিও নিজে ঘৰতে কৰি পেলাই পিন্ধিব পাৰে। এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে। মেজাৰমেণ্ট ল'ব লাগে, ধুনীয়াকৈ মিলাই কৰিব লাগে। আৰু কিন্তু মানুহে কয় যে মোৰ ইমান কষ্ট নাই বুলি, কিন্তু মই যে কৰিছোঁ নহয়, সঁচাকৈ কষ্ট নোহোৱা নহয়, যথেষ্টখিনি কষ্ট আছে। কালাৰটো যে ফটাফট শুকাই যায়গৈ, ফেন চলাবও নোৱাৰি, ইমান গৰমত যে কৰি থাকিব লাগে, একদম মানে বহুত অসুবিধা হয়। তথাপি আপুনি যদি কৰি থাকে, তেনেহ'লে আপোনাৰ অভ্যাস হৈ গ'লে ইমান এটা টেনশ্যন নাই। আৰু এয়া চাওক, মই আপোনালোকক দেখাই আছোঁ, এনেকৈ কৰিব লাগিব। আৰু মানে কালাৰটো মোহাৰিবলৈ ইমান দিগদাৰ হয় নহয়, আৰু য'তে লাগে ত'ত মানে একদম আঠাৰ নিচিনাকৈ লাগি ধৰে। নিচিনাকৈ নহয় আৰু একদম পূৰা লাগি ধৰে, পটককৈ নাযায়। এয়া ফাইনেলি মোৰ চাদৰখন হৈ গ'ল। ভাল লাগিছেনে? কেনেকুৱা হৈছে জনাবচোন। আৰু আপোনালোকক যদি কিটটো দৰকাৰ হয় নহয়, মোক কণ্টেক্ট কৰিব। মই কিটটো আপোনালোকক কম দামতে দিয়াই দিব পাৰিম। এয়া চব ধন্যবাদ।